হেল্ল' ভিউৱাৰ্ছ, পোনপ্ৰথমতে আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম ক্লজেছৰ টাইপছবোৰৰ ওপৰত আৰু তাক আমি কি ধৰণে ডিফাইন কৰিম এটা চেণ্টেন্সত। তাৰ আগত যদি কোনোবাই যদি ক্লজ মানে কি বুজি নোপোৱা, তেতিয়াহ'লে তোমালোকে আমাৰ আগৰ ভিডিঅ'টো যিটো হোৱাট ইজ ক্লজেছ, এই ভিডিঅ'টো চাবলৈ নাপাহৰিবা। এই ভিডিঅ'টো চাই ল'বা, তেতিয়াহ'লে তোমালোকৰ ক্লজেছৰ ওপৰত যিমান ডাউট আছে সকলোখিনি ক্লিয়াৰ হৈ যাব। চ' উইদাউট ৱেষ্টিং আৱাৰ টাইম, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। অ'কে, এতিয়া আমি আহোঁ কাইণ্ড অফ ক্লজেছলৈ। এতিয়া ক্লজেছৰ ভাগ বুলি কোৱাৰ লগে লগে আমি আগৰ কিতাপবিলাক যদি তোমালোকে চোৱা, তেতিয়াহ'লে পাবা যে ক্লজেছ আৰ 3 টাইপছ বুলি আছে। আৰু এতিয়া কিতাপত যদি চোৱা, তেতিয়াহ'লে পাবা তোমালোকে ক্লজেছ আৰ 2 টাইপছ। এতিয়া সেইটো কিয় যে আগতে 3 টাইপছ বুলি আছিল আৰু এতিয়া 2 টাইপছ বুলি কিয় হৈছে? আগতে যেতিয়া 3 টাইপছ বুলি কৈছিলে, তেতিয়াহ'লে ক্লজেছক 3টা ভাগত কেনেকৈ ভগাইছিল? যে প্ৰথমটো দিছিল প্ৰিন্সিপাল অৰ মেইন ক্লজ, ছেকেণ্ডটো আছিল কোঅৰ্ডিনেট অৰ ইণ্ডিপেণ্ডেণ্ট ক্লজ, থাৰ্ডটো হৈছিল যে ছাবঅৰ্ডিনেট অৰ ডিপেণ্ডেণ্ট ক্লজ। কিন্তু এতিয়া কি বুলি কোৱা হয় যে ইণ্ডিপেণ্ডেণ্ট ক্লজকে মেইন ক্লজ বুলি কোৱা হয় বুলি এতিয়া গ্ৰামাৰ কিতাপত পোৱা যায়। কিন্তু যেতিয়া আমি কি হয় যে এটা চেণ্টেন্সত যদি এটা ক্লজতকৈ যদি আমি বেছি ক্লজ ধৰোঁ, যদি এটা ক্লজ যদি নহয় এটা চেণ্টেন্স, তেতিয়া 2টা ক্লজ বা 3টা ক্লজ লগ খায়, তেতিয়াহ'লে কি হয় যে এই প্ৰিন্সিপাল অৰ মেইন ক্লজ আৰু কোঅৰ্ডিনেট ক্লজৰ মাজত আমি এটা থিন ডিফাৰেঞ্চ দেখা পাওঁ, এটা সৰু ডিফাৰেঞ্চ দেখা পাওঁ। আৰু সেইকাৰণে কি হৈছিল যে কাইণ্ড অফ ক্লজেছত আগতে কি কৈছিল 3 টাইপছত ভাগ কৰিছিল। এতিয়া সেইটো ডিফাৰেঞ্চটো কি মই নেক্সট কৈ যাম। গতিকে মেজৰলি যদি ক্লজেছক ভাগ কৰিবলৈ যাওঁ, এই 2 টাইপছ, ইণ্ডিপেণ্ডেণ্ট এণ্ড ডিপেণ্ডেণ্ট। কিন্তু এই থিন ডিফাৰেঞ্চটো যদি আহে, তেতিয়াহ'লে কি হয় যে প্ৰিন্সিপাল অৰ মেইন ক্লজটো এটা এক্সট্ৰাকৈ আমি বুজাবলগীয়া হয়। এতিয়া হৈছে কি যে তাৰ মানে আমি 3 টাইপছ বুলি ক'লেও শুদ্ধ হ'ব, 2 টাইপছ বুলি ক'লেও শুদ্ধ হ'ব। এতিয়া কি কৈছে যে এতিয়া গ্ৰামাৰ কিতাপবিলাকত ইণ্ডিপেণ্ডেণ্ট ক্লজকে মেইন ক্লজ বুলি কোৱা হয় বুলি বুজাবলৈ ধৰা হৈছে। ঠিকে আছে, বুজি পাইছা ইয়াৰ ডিফাৰেঞ্চটো? এতিয়া মেইন ক্লজ আৰু ইণ্ডিপেণ্ডেণ্ট ক্লজৰ মাজত ডিফাৰেঞ্চটো আমি জানিবৰ কাৰণে আমি ফাৰ্ষ্ট ইয়াৰ আমি অসমীয়া অৰ্থটো আৰু ইয়াৰ ডেফিনেশ্যনটো জানি লওঁ। এতিয়া প্ৰিন্সিপাল বা মেইন ক্লজ মানে কি? প্ৰিন্সিপাল বা মেইন ক্লজ মানে হৈছে কি যে যি ক্লজে স্বাধীনভাৱে নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰে, মানে ইয়াৰ অসমীয়াত কি কয় প্ৰধান খণ্ড বাক্য, মানে ই মেইন, ই কাৰো ইয়াৰ সহায় দৰকাৰ নাই, ইয়ে হৈছে তাৰ মুৰব্বী। গতিকে সেই ক্লজটোত এটা ক্লজে যদি স্বাধীনভাৱে নিজৰ অৰ্থটো প্ৰকাশ কৰিব পাৰে, তাক কি বুলি কয়? প্ৰিন্সিপাল বা মেইন ক্লজ বুলি কয়। কিন্তু কোঅৰ্ডিনেট অৰ ইণ্ডিপেণ্ডেণ্ট ক্লজ মানে কি? কোঅৰ্ডিনেট মানে হৈছে কি সমপৰ্যায়, মানে ইকুৱেলিটি তাত থাকিব লাগিব, প্লাছ ই কি হ'ব লাগিব? স্বাধীনো হ'ব লাগিব, ই নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব লাগিব, মানে ই মেইন ক্লজো হ'ব লাগিব, প্লাছ যদি 2টা ক্লজ থাকে তেতিয়াহ'লে সি কি হ'ব লাগিব? সমপৰ্যায় হ'ব লাগিব, মানে এটা যদি মেইন ক্লজ হয় তাৰ পিছৰটো ছাবঅৰ্ডিনেট ক্লজ হ'ব নোৱাৰিব, 2টা মেইন ক্লজেই হ'ব লাগিব। কিন্তু প্ৰিন্সিপাল ক্লজত এনেকুৱা কোনো কথা নাই। প্ৰিন্সিপাল ক্লজত কি হয় যে 2টা ক্লজ যদি থাকে প্ৰিন্সিপাল ক্লজ থকা চেণ্টেন্সটোত, তেতিয়াহ'লে কি হয় যে এটা ক্লজ কি হ'ব পাৰে? মেইন ক্লজ হ'ব পাৰে আৰু আনটো ক্লজ ছাবঅৰ্ডিনেট হ'ব পাৰে, মানে কি লোকৰ ওপৰত আধীন হোৱা। ইয়াক কি কয়? অধীন খণ্ড বাক্য, মানে সি নিজে নিজৰ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। গতিকে ছাবঅৰ্ডিনেট ক্লজ এটাও হ'ব পাৰে কাৰ লগত? মেইন ক্লজৰ লগত। কিন্তু কোঅৰ্ডিনেট বা ইণ্ডিপেণ্ডেণ্ট ক্লজ ক'বলৈ হ'লে আমি তাত কি হ'ব লাগিব? 2টা মেইন ক্লজেই হ'ব লাগিব, তেতিয়াহে কি হ'ব লাগিব? কি হ'ব সি? কোঅৰ্ডিনেট অৰ ইণ্ডিপেণ্ডেণ্ট ক্লজ বুলি কোৱা হ'ব। ডিফাৰেঞ্চটো বুজি পাইছে? মানে 2টা ক্লজ যদি থাকে, এটা ক্লজত প্ৰব্লেম একো নাই, এটা ক্লজত ইণ্ডিপেণ্ডেণ্ট ক্লজটোকে আমি মেইন ক্লজ বুলি ক'ব পাৰোঁ। কিন্তু যদি 2টা ক্লজ থাকে, তেতিয়াহ'লে কি হয় যে ইণ্ডিপেণ্ডেণ্ট ক্লজত কি হয় যে 2টা মেইন ক্লজেই হ'ব লাগিব, কাৰণ 2টা সমপৰ্যায় হ'ব লাগিব, ইকুৱেলিটি আহিব। কিন্তু প্ৰিন্সিপাল ক্লজ বা মেইন ক্লজত যদি 2টা ক্লজ থাকে চেণ্টেন্সটোত, তেতিয়াহ'লে আমাক 2টা মেইন ক্লজ নহ'লেও হয়, এটা ছাবঅৰ্ডিনেট ক্লজ থাকিলেও প্ৰব্লেম তাত একো নাই। এতিয়া আমি কেইটামান এক্সাম্পল লৈ লওঁ, তেতিয়াহ'লে আমি প্ৰিন্সিপাল ক্লজ আৰু ইণ্ডিপেণ্ডেণ্ট ক্লজৰ মাজত ডিফাৰেঞ্চটো ভালদৰে বুজি পাই যাম। এতিয়া হৈছে কি, প্ৰথম আমি এক্সাম্পলটো কি লৈছোঁ যে দিছ ইজ দ্য বয় হু ওন দ্য ফাৰ্ষ্ট প্ৰাইজ। এতিয়া ইয়াত চোৱা যে দিছ ইজ দ্য বয়, সেইটো কি হৈছে? এটা ক্লজ। হুটো কি হৈছে? কানেক্টিভ লাগি আছে বা কনজাংচন লাগি আছে, আৰু ওন দ্য ফাৰ্ষ্ট প্ৰাইজ এইটো এটা কি হৈছে? ক্লজ। এতিয়া কি হৈছে? দিছ ইজ দ্য বয় যে এইটোৱে ল'ৰাটো, ই কি হৈছে যে নিজৰ অৰ্থ নিজে প্ৰকাশ কৰি আছে, তাক কোনো দৰকাৰ নাই বেলেগ ক্লজৰ।
কিন্তু হু ওন দ্য ফাৰ্ষ্ট প্ৰাইজ, যে প্ৰথম প্ৰাইজটো জিকিছিল। এতিয়া কোনে জিকিছিল সেইটো আমি কি হৈছে ইয়াত আধৰুৱা এটা অৰ্থ প্ৰকাশ পাই আছে, গতিকে এইটো কি হৈছে ছাবঅৰ্ডিনেট অৰ ডিপেণ্ডেণ্ট ক্লজ, কাৰণ এই নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পৰা নাই। গতিকে কি হৈছে যে চোৱা যে দুটা যদি ক্লজ থাকে, ক্লজ মিলি পেলাই যদি এটা চেণ্টেঞ্চ হৈ যায়, তেতিয়া তাত কি হয় যে এটা প্ৰিন্সিপাল ক্লজ আৰু এটা ছাবঅৰ্ডিনেট ক্লজ হ'ব পাৰে। কিন্তু যদি আমি ইণ্ডিপেণ্ডেণ্ট ক্লজৰ ক্ষেত্ৰত আহোঁ, তেতিয়াহ'লে চোৱা যে তাত এক্সাম্পলটো কি দিছোঁ যে ৰাণা ইজ এ লিটল বয়, তাৰ কানেক্টিভ লাগিছে এণ্ড ৰেখা ইজ এ লিটল গাৰ্ল। এতিয়া কি হৈছে যে ৰাণা ইজ এ লিটল বয়, এইটো কি হৈছে নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰিছে, গতিকে এইটো কি হ'ব মেইন ক্লজ। আৰু তাৰ লগত লাগি আছে কোনো ছাবঅৰ্ডিনেট ক্লজ নহয়, এটা মেইন ক্লজে লাগি আছে কি ৰেখা ইজ এ লিটল গাৰ্ল। দুইটা ক্লজকে কি হয় যে কাৰো দৰকাৰ নাই নিজৰ অৰ্থ প্ৰকাশ কৰিবলৈ, গতিকে কি হৈছে দুটা ইকুৱেল, মানে দুটা সমপৰ্যায়ৰ আৰু দুইটা কি হৈছে স্বাধীন। তেনেকুৱা হ'লেহে কি হ'ব যে ইণ্ডিপেণ্ডেণ্ট ক্লজ হ'ব, নহ'লে কি হয় যে তাক মেইন ক্লজ বুলিয়ে কোৱা হয়। অকল যদি স্বাধীন হয় তেতিয়াহ'লে তাক মেইন ক্লজ বুলিয়ে কৈ থোৱা যায়। ঠিক আছে, আমি আশা কৰোঁ ভিডিঅ'টো সকলোৰে ভালদৰে বুজি পাইছে। আমি নিজৰ ফালৰ পৰা যিমানখিনি পাৰি সহজেৰে ভিডিঅ'টো বুজাবলৈ চেষ্টা কৰিলোঁ। কাৰোবাৰ যদি কিবা কনফিউজন আছে তাত, তেতিয়াহ'লে আমাক কমেণ্ট ছেকশ্যনত সুধিব পাৰে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।